আজি যোৱা ৰাতি 2টা বজাত আমি আজি ইয়াত উপস্থিত আছোঁ লুইজান পূৰ্বেশ্বৰ কছাৰী বাসগৃহত। এটি 50-60 বছৰীয়া মতা হাতীয়ে আহি আমাৰ এই ভঁৰাল ঘৰৰ ওচৰত মৃতপ্ৰায় অৱস্থাত আমি দেখিবলৈ পাওঁ। তেখেতসকলে আমাক ৰাতিপুৱা গৈ খবৰ দিলে। আমি খবৰ পোৱাৰ লগে লগে আমাৰ বন বিভাগৰ সকলো কৰ্মচাৰী আহিছোঁ। ইয়াত সকলো ৰাইজকো উপস্থিত দেখা পাইছোঁ। আৰু এই লুইজানৰ এই জেগাত আজি এটা দুৰ্ভাগ্যজনক ঘটনা এটা হ'ল। হাতীটোৰ আগমন আগতেও এইফালে আহি থাকে বুলি ৰাইজেও কৈছে। হাতী আছিলে, আমাৰ হাতী থকা জেগাই এইটো। গতিকে এই হাতী ভঁৰালত আহি ধান খোৱা ভঁৰালৰ ওচৰত আহি এটা বৈদ্যুতিক তাঁৰত এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে বুলি আমি দেখিবলৈ পাইছোঁ আৰু সকলো ৰাইজে প্ৰত্যক্ষ কৰিছে। গতিকে ইয়াক এতিয়া এটা কেনেধৰণে আমি আগবাঢ়িব লাগিব, এতিয়া আমাৰ দণ্ডাধিক আহিব লাগিব আৰু আমাৰ যিটো ভেটেনেৰি ডাক্তৰ আনি পেলাই ইয়াক যিখিনি যাৱতীয় কাম আছে সেইখিনি আমি কৰিম। তাৰপিছত বন বিভাগৰ ফালৰ পৰা ইয়াক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আমাৰ যি ভেটেনেৰি তেখেতসকলে কৰিব। তাৰপিছত পৰৱৰ্তী যিখিনি কাম আছে সেইখিনি আমি এতিয়া কৰিবলৈ আগবাঢ়িম। একেবাৰে আমি প্ৰাথমিক অৱস্থাত এতিয়া আমি হাতীটো কামখিনি চাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত কি হ'ব সেইখিনি সময়ত নিশ্চয় আমি আপোনালোকক জনাম। ছাৰ, এইখিনিতে ক'ব লাগিব যে গাঁওবাসীয়ে কৈছে যে আপোনালোকক বাৰম্বাৰ ক'ব দিয়া হৈছিলে যে এনেকুৱা বন্যহাতীয়ে ইয়াত প্ৰৱেশ কৰি কিনি বহাল ভাঙি বা গড় ভাঙি বা জীৱ জন্তু মাৰি তেনেকুৱাকৈ উপদ্ৰৱ চলাই আছে বুলি, কিন্তু আপোনালোকে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কথাটো এনেকুৱা, আমাৰ এই গোটেই অঞ্চলত হাতীৰ প্ৰৱেশ আগতেও আহিছে, আগমন ঘটি থাকে। বিভিন্ন সময়ত হাতী আহে, আমিও খবৰ পাওঁ, জানো, আমি আহোঁ। আমি কেতিয়াবা তেওঁলোকক কেতিয়াবা আমি ফটকা দিওঁ বা আমি নিজে আমাৰ বন বিভাগৰ দলে আমি খেদি পঠাওঁ। কিন্তু তেওঁলোকে হাতী আগত আহি থকা জেগাৰ কাৰণেই তেওঁলোক আহে আৰু ৰাইজেও যথেষ্টখিনি চোৱা চিতা কৰে, কেতিয়াও ক্ষতি কৰা নাই। কিন্তু এইটো এটা দুৰ্ভাগ্যজনক ঘটনা বুলি আমি ক'ব লাগিব। একেবাৰে আমাৰ গাঁৱৰ মাজত আহি পেলাই হাতীটোৰ আজি মৃত্যু হৈছে। এইটোৰ কাৰণে আমি কাকো জগৰীয়া কৰিব বিচৰা নাই। গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিব লাগিব সেইখিনি আমি এতিয়া পদক্ষেপ ল'ব লাগিব। আমি সন্দেহ এতিয়া ৰাইজৰ সকলো প্ৰত্যক্ষত আছেই। আমি সন্দেহ কাকো কৰিব বিচৰা নাই বা আমি কাকো কৰা নাই। আমাৰ পুলিচ বিভাগৰ প্ৰশাসনৰ মানুহ আছে, গতিকে তেখেতসকলেও চাইছে। আৰু যিহেতু ৰাইজেই সকলোখিনি দেখিছে, আমি ৰাইজৰ ওচৰত সকলোখিনি ৰাইজেই আমাক কৈছে। গতিকে আমি আপোনালোকে যিটো কথা কৈছে নিশ্চয় আমি ইয়াৰ তদন্ত কৰিম। তদন্ত কৰি পেলাই যিখিনি আমি কৰিব লাগে বিভাগ ফালৰ পৰা সেইখিনি আমি ব্যৱস্থা ল'ম।